আৰু মোৰ যোগেদি মোৰ গাঁওখন যদি এই কঠীয়া প্ৰস্তুত কৰি আমি অন্যান্য ৰাজ্যলৈ আমি যদি কঠীয়াখিনি পঠিয়াব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ খেতিয়কসকল উপকৃত হ'ব বুলি মই ধাৰণা কৰোঁ। তো বাহনখন যদি বিকি দিয়ে নিজৰ তেতিয়া বৃহৎ অশান্তি হয় ইফাল সিফাল যাবলৈ মানে যেতিয়ালৈকে এখন লোৱা নহয় আৰু গাড়ী চলাই থকা মানুহে যদি নিজৰ বাইকখন যদি বিকি দিয়ে বৰ বৃহৎ প্ৰব্লেম এটা সন্মুখীন হয়। আৰু এতিয়া মই নতুনকৈ এখন ল'লোঁ বাইক, ছেকেণ্ড হেণ্ড বাইক, ইমান এক্সপেঞ্চিভ বাইক নহয় কিন্তু ঠিকে আছে মোটামুটি। ৱেলকাম টু মাই ইউটিউব চেনেল SDB ব্লগছ। আৰু আজি আপোনাক এটা সাংঘাতিক বস্তু দেখুৱাম। বস্তু মানে খেতি, যোনসকলে খেতি চাই বেয়া পায়, ভাল নাপায় খেতিৰ বস্তুটো, সেইসকলে ভিডিঅ'টো স্কিপ কৰি দিয়ক। আৰু যদি যোনসকলে খেতি চাই ভাল পায়, গাঁৱৰ পৰিৱেশ চাই ভাল পায়, সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আৰু বাকী চব ঠিকে আছে, ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ। গাড়ীখন এইখন ঠিকে আছে চাগে, মোটামুটি ঠিকে থাকিব লাগে মোৰ হিচাপত। মানে টায়াৰ চায়াৰ ইঞ্জিন চিঞ্জিন ভাল মানে আৰু গাড়ীখন ভাল আৰু তুমি ধৰি ল'ব পাৰা এনেকৈ হেলমেট লগাই গোটেই চলাবই আৰু মানে এতিয়া নতুন গাড়ী। ঐ হয় হয় হয়, কিয়া বাত মজা মজা। মামাজি আহি পাই গ'লি। चलो ढलता हुआ सूरज के साथ हम लोग निकल रहे हैं हमारे दोस्त के घर में। क्या बात मजा मजा। আৰু পোৱালি মই আহি আছোঁ বৰ্তমান খেতি চাবলৈ, বিশেষ নহয় খেতি, এটা ভাল খেতি চাবলৈ আহি আছোঁ। হয় অ'কে অ'কে, তাতে লগ কৰিম দিয়াগৈ এতিয়া। তো ফাইনেলি পাই গ'লোহি আমি ৰত্নেশ্বৰৰ ঘৰ বন্ধু আৰু লগত পোৱালি। আৰু সি চাইডে চাইডে আহি আছে, মানে অলপ ড্ৰেছ পোছাকবোৰ অলপ বৰ ঠিক নহয় মানে, সেইটো কাৰণে একো নাই, কাম কৰি আছিলে পথাৰত। এতিয়া পথাৰলৈ যাম, তাত বাবাহেঁত আছে, দেউতা আৰু এজন আছে লগত, গৈ চাওঁ তাৰপিছত দেখা যাব কি হয় কি নহয়। তো বিলাহী এইখিনি একেবাৰে শেষ মুহূৰ্ত, যাওঁ অৱস্থা। এইফালে লগাই থৈছে বেঙেনা আৰু তাত আছে বস্তুটো, এইবোৰ পিঁয়াজৰ খেতি। নহৰু এইফালে বনক বুটলি আছে। এইফালে বাবা আহি আছে ব্ৰকলি লৈ। এটা ধুনীয়া পৰিৱেশ। আৰু এই মেইন বস্তুটো হ'ল ইয়াত আছে। তো মেইন বস্তুটো ইয়াত এইখিনি হৈ গ'ল আপোনাৰ বন্ধাকবি এনেকৈ ৰাউণ্ডটো হৈ ইফালে আছেগৈ অলপমান। আৰু ইয়াৰ ভিতৰত সোমাব লাগিব এতিয়া আমি। আৰু এই আপোনাৰ সোমাবলৈ এনেকৈ তলৰ ফালৰ পৰা দাঙি দিব লাগিব। আৰু এইবোৰ আপোনাৰ চেক লগাই থৈছে, মানে এইবিলাক সোমাই ৱেলকাম। এইটো মানে কেলৈ দিছে বাৰু, পূৰা কীটনাশক, বেলেগ ফালৰ পৰা আহিব নোৱাৰে, মানে আহিলে তলৰ ফালৰ পৰা আহিব লাগিব। বস্তুটো এনেকুৱা অতি সুন্দৰ, খুব ভাল লাগিছে চাই। আৰু সেইডাল পাইপ পানীৰো এটা ধুনীয়া পৰিৱেশ। এইখিনি গোটেইখিনি বাঁহ লগাইছে, প্লাষ্টিক আৰু এই বস্তু নেট হাউচ মানে এইটো প্ৰথম শুনিছোঁ মই, নেট হাউচ, গ্ৰীণ হাউচ শুনিছোঁ কিন্তু নেট হাউচ প্ৰথম শুনিছোঁ। আৰু এই বস্তুটো সৰু ফুটা আছে মানে আঁঠুৱা টাইপৰ, আৰু তাৰপৰা পানী যদি বৰষুণ দিয়ে ইয়াত পৰিব, মানে স্প্ৰিংকল হয়। আপোনালোকে হয়তো ভাবিছে এই আলু জাতটো বোম্বাই আলু নহ'লে বা এইটো অসমীয়া আলু, কিন্তু এইটো অসমীয়া আলুও নহয়, বোম্বাই আলুও নহয়। এই আলুটোৰ জাতটো হৈছে চুৰিয়া ন, চুৰিয়া আলু বুলি কয়। অকল বীজৰ কাৰণে, মানে অকল গুটিৰ কাৰণেহে এই খেতিটো কৰা হৈছে। আৰু এই ইয়াত মানে কথাটো এনেকুৱা, কোনো ধৰণৰ কীটনাশক দিয়া নাই। আৰু বাহিৰৰ ফালৰ পৰাও আপোনালোকে চাব পাৰে ফুল্লি প্ৰটেক্টেড হৈ আছে গোটেই এৰিয়াটো। আৰু কথাটো এনেকুৱা, ইয়াত মানে পানীৰ সুবিধা ধুনীয়াকৈ কৰি থোৱা আছে। পানী সময়মতে পানী দিয়ে, সময়মতে মানে প্ৰতিটো বস্তু এটা প্ৰচিডিউৰ মতে হৈ যায়। আৰু কথাটো এনেকুৱা আছে, আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট। আৰু এই বস্তুটো ডিষ্ট্ৰিক্টৰ ভিতৰত অকল এজন ব্যক্তিহে চিলেক্ট হৈছে, আৰু সেইজন ব্যক্তিয়ে এই খেতিটো কৰা হৈছে। সেইকাৰণে মই স্পেচিয়েলি আহিছোঁ ইয়াত চাবলৈ। আৰু ইয়াত তলত লিখা আছে এৰিয়া 0.13 হেক্টৰ, প্লেণ্টিং ডেট অফ প্লেণ্টিং এইটো তাৰিখত কৰা হৈছে আৰু ৰোৱা হৈছে মানে।
আৰু ভেৰাইটিটোৰ নাম হ'ল আপোনাক কুৰ্ফি চুৰিয়া হয়নে কুৰ্ফি চুৰিয়া আৰু লোকেশ্যন মেৰাপানী অ'কে তো ফাইনেলি কৃষকজন আহি পাই গ'লহি আমাৰ বাবা আৰু বাবা পাছ আমি জানিবলৈ চেষ্টা কৰিম এই খেতিটো সবিশেষ মানে কেনেকৈ কৰা হৈছে কি কথা কি বতৰা গোটেই সমূহ কথাখিনি জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আপোনাৰ নামটো কৈ দিব আৰু নমস্কাৰ মোৰ নাম হৈছে বীৰেণ ঘাটুৱাৰ আৰু বিশেষকৈ মোৰ গাঁওখন হৈছে চলং পথাৰ আৰু মই মেৰাপানীৰ এজন খেতিয়ক বিশেষভাৱে মই গোলাঘাট ডিষ্ট্ৰিক্টৰ ভাল এজন খেতিয়ক বুলি ক'লেও ভুল কোৱা নহয় যিহেতু মই খেতি প্ৰায় 1985 চনৰ পৰাই ধাৰাবাহিক হিচাপে খেতি কৰি আছোঁ আমাৰ বিশেষকৈ মই ধন্যবাদ জনাওঁ আমাৰ গোলাঘাট কৃষি বিভাগক প্ৰত্যেকটো সময়তে মোক সহযোগ কৰি আছে তেখেতলোকে দিহা পৰামৰ্শ দি থাকে লগতে মই ধন্যবাদ জনাইছোঁ আমাৰ কৃষি বিজ্ঞান কলেজ খুমটাই কেবিকেক আৰু তেখেতসকলেও আহি মোৰ এই পথাৰত অকল মোৰ পথাৰ নহয় আমাৰ পথাৰখনত যিকোনো মুহূৰ্তত আহি দিহা পৰামৰ্শ কেনেকৈ কি কৰিব লাগে গোটেইখিনি চোৱা চিতা কৰি আৰু যথেষ্ট আমাৰ খেতিয়কসকলক খেতি কৰিবৰ কাৰণে উৎসাহিত কৰি তেতিয়াৰ পৰাই ধাৰাবাহিক হিচাপে আমি খেতি কৰি আছোঁ আৰু লগতে এই বছৰ মোৰ বিশেষভাৱে আমাৰ ধন্যবাদ জনাইছোঁ আমাৰ কৃষি বিজ্ঞান কলেজৰ খুমটাইক তেখেতসকলৰ সহায়ত মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা এই জাতটো মই 3 বছৰৰ কাৰণে যিহেতু এই জাতটো মই কঠীয়া হিচাপে চিড ভিলেজ হিচাপে তেখেতলোকে ডিষ্ট্ৰিক্টত মোৰ নামটো সন্নিৱিষ্ট কৰিলে অকল মইহে পাইছোঁ এই খেতিটো আৰু বিশেষকৈ তেখেতলোক দিল্লীৰ পৰা যিজন মেইন বিশেষজ্ঞ আজি খুব বেছি 4 দিনমান আগত আহি তেখেতলোকে গোটেই খেতিটো চাই মেলি খুব ধন্যবাদ জনাইছে আৰু খুব যত্নপৰ মোক দেখি তেখেতলোক খুব আনন্দিত হৈছে আৰু এই খেতিটো মই 3 বছৰৰ কাৰণে মই এটা এগ্ৰিমেণ্ট কৰিব লাগিব কৃষি বিজ্ঞান কলেজৰ লগত খুমটাইৰ লগত যে 3 বছৰ দিন মই এই খেতিটোৰ এটা আলু খাব নোৱাৰিম বিকিব নোৱাৰিম আৰু 3 বছৰ পাছত এই বছৰো মই খেতিটো কৰি মই সম্পূৰ্ণ আলুখিনি উঠাই মই বিশেষভাৱে যিটো আমাৰ কলিষ্টৰ তাত ৰাখিব লাগিব আৰু তেখেতলোকৰ তত্ত্বাৱধানতে অহা বছৰ আৰু খেতিয়ক কেইজনমানক ল'ব মই কি পাম সেইটো মই নাজানো বিশেষকৈ মই আশা কৰিছোঁ তেখেতলোকে আমাৰ গাঁওখনক চিড ভিলেজ হিচাপে যিহেতু কঠীয়া প্ৰস্তুত গাঁও হিচাপে লক্ষ্য হিচাপে লৈছে আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত মোক আৰু মোৰ যোগেদি মোৰ গাঁওখন যদি এই কঠীয়া প্ৰস্তুত কৰি আমি বিশেষভাৱে আমি নিজৰ জিলাখনতে হওক বা অন্যান্য জিলাত বা আমি অন্যান্য ৰাজ্যলৈ আমি যদি কঠীয়াখিনি পঠিয়াব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ খেতিয়কসকল উপকৃত হ'ব বুলি মই ধাৰণা কৰি এই দায়িত্বটো মই মূৰ পাতি লৈ আজি 2 মাহ দিন মই এই খেতিটোৰ ওপৰতে মানে দিনে ৰাতিয়ে তাৰমানে মই যিকোনো 24 ঘণ্টাই খেতিটোৰ ওপৰতে থাকোঁ আৰু খেতিটো কৰি এই যিখিনি সামগ্ৰী দেখিছে নেট হাউচ দেখিছে কিবা দেখিছে এইখিনি মোৰ এটাও নহয় গোটেইখিনি তেখেতসকলে দিয়া মই মাত্ৰ এই মাটিডোখৰ প্ৰস্তুত কৰিছোঁ ৰোপণ কাৰ্য মোৰ নিজৰ আৰু এতিয়া মই যিখিনি মানে পৰিচৰ্যা কৰা দায়িত্বটো মোৰ যাই কি নহওক মই বিশেষভাৱে ইয়াত তেখেতলোক আজি 2 দিনমান আগত আহি ইয়াত অন্য মানে ভাইৰাছ লগা গছ কিছুমান চিনাক্ত কৰি দিলে তাৰমানে পাত এটা জাত এটা ইয়াত দেখিছে নহয় প্ৰত্যেকটো গছৰ পাত একেটাই ইয়াত অন্য পাতৰ গছ হ'ব নালাগে সেইখিনি ভাইৰাছ লগা বুলি কৈছে আৰু সেইখিনি নিজেই তেখেতলোকে উঠাই দিবলৈ কৈছে 2-এটা পালোঁ মই সেইখিনি উঠাই দিলোঁ আৰু নিশ্চয় আশা কৰিছোঁ যে আমাৰ এই গাঁওখনৰ লগতে আমাৰ জিলাখন লগতে আমাৰ গোটেই ৰাজ্যতে যাতে আমি উপকৃত হওঁ সেইটো মই আশা কৰিছোঁ আমাৰ খেতিয়কসকল উপকৃত হয় ইয়াৰ পৰাই আজি 3টা বছৰ ইয়াত ধাৰাবাহিক চলিব তাৰ পাছতহে আমি 3টা খেতি কৰাৰ পাছতহে আমাৰ খেতিয়কৰ হাতলৈ যাব কঠীয়া হিচাপে আমি 3টা বছৰ অলৰেডি 3টা বছৰ আমি খেতি কৰি থাকিব লাগিব মোৰ পাছত আৰু 5জন আহিব 5জনৰ পাছত আৰু 30জন আহিব 30জনৰ পাছতহে মুকলি অঞ্চললৈ ওলাই যাব কঠীয়াখিনি তাৰমানে খেতিয়কৰ হাতলৈ খাবৰ উপযোগী হ'ব 3টা বছৰ এই কঠীয়াটো খাব নোৱাৰে আমি কঠীয়া আলুখিনি তুলি এতিয়া কেনেকুৱা হ'ব নাজানো এই জাতটো খুব ভাল জাত দিছে কিন্তু তেখেতলোকে যিটো ইউপিত ৰোৱা উত্তৰ প্ৰদেশত ৰোৱা নিয়মটো দিছিলে কিন্তু আমাৰ এই অসমৰ কাৰণে এই জলবায়ুটো হেমেকা কাৰণে আমাৰ অলপ ঘন হৈছে তেখেতলোক দিছিলে 60 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ অৱশ্যে মই 20 চেণ্টিমিটাৰতে ৰুইছোঁ ইভাগে 60 চেণ্টিমিটাৰটো অলপ কম হৈছে তাৰমানে 80 চেণ্টিমিটাৰমান হ'ব লাগে আৰু অহাবাৰ আমি এই কঠীয়াটো কৰিলে নিশ্চয় এইটো ৰুমতে এইটো মানে নেট হাউচতে হ'ব আৰু এই নেট হাউচৰ পৰা
আমি তেতিয়া আমি নিজেই আমাৰ ইয়াত জলবায়ুটো সেমেকা কাৰণে আমি অলপ সেৰেঙা কৰি ল'ম বুলি ভাবিছোঁ মই সেইদিন তেখেতলোকে কৈছে ইয়াত মাটিটো খুব ভাল মাটি আৰু খুব ভাল হ'ব আৰু আপোনালোক চিন্তা কৰিব নালাগে আপোনালোক খাটক পাছতহে ইয়াৰ মানে গোটেই সোৱাদটো পাব আৰু মই ধন্যবাদ জনাইছোঁ বিশেষভাৱে আমাৰ গোলাঘাট কৃষি বিভাগে হওক বা আমাৰ KVK খুমটাই কৃষি বিজ্ঞান কলেজে হওক আৰু তেখেতসকলে মোক এইখিনি দিহা পৰামৰ্শ দি যিকোনো মুহূৰ্তত মোক 24 ঘণ্টা মোক ফোনটো ৰাখিবলৈ কৈছে কিবা যদি বেমাৰ আজাৰ হয় তেখেতলোকে দিল্লীৰ পৰা অহা বিশেষজ্ঞ কিজনো তাৰমানে তাৰ হেৰিটো পঠিয়াই দিলে হৈ যাব তেখেতলোকে দৰৱ পাতি কেনেকৈ কি কৰিব লাগে তেখেতলোকে সম্পূৰ্ণৰূপে দায়িত্ব লৈছে আৰু ব্যৱহাৰটো কিন্তু মোৰ সেইখিনি পৰিচৰ্যাটো মোৰ যাই কি নহওক যদি এই খেতি কৰি আমাৰ গাঁওখন উপকৃত হয় আৰু বিশেষকৈ আমাৰ গোটেই গাঁওখন যদি আমাৰ কঠীয়া প্ৰস্তুতৰ এই আলু কঠীয়া প্ৰস্তুতৰ যদি গাঁও হয় তেতিয়াহ'লে মই নিজকে ধন্য হ'ম আৰু নিশ্চয় আমি উপকৃত হ'ম বুলি মই ভাবিছোঁ এৰিয়াটো হ'ল আপোনাৰ 0.13 হেক্টৰ 3 কুইণ্টেল ইয়াত প্লেণ্টেশ্যন কৰিছে আৰু ইয়াৰ পৰা যোনটো প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যনৰ ৰেট আপোনাৰ ধৰা কিমান আছিলে 18 কুইণ্টেল প্ৰডাকশ্যন হ'ব বুলি মানে আশা কৰা হৈছে মানে সেই চাৰ্টখনৰ মতে সিমানটো হ'ব লাগে কিন্তু কিমানটো হয় ইয়াৰ জলবায়ুটো অলপ বেলেগ আপোনালোকে গম পায় আৰু অসমত প্ৰথমবাৰৰ বাবে এই খেতিটো কৰা হৈছে সেইটো কাৰণে আপোনালোককো দেখুৱাই দিছোঁ এই খেতিটোৰ বিষয়ে অলপ জ্ঞান আপোনালোকো লওক আৰু যদি আপুনি কৃষক হয় এই ভিডিঅ'টো আপোনাৰ শ্বেয়াৰ কৰি দিব আৰু এই কৃষকজনৰ লগত যদি আপুনি কমিউনিকেশ্যন কৰিব বিচাৰে আপোনাৰ এই কৃষকজনৰ নম্বৰ মই ইয়াত দি দিম তলত চলি আছে নম্বৰটো আপোনালোকে ইয়াত ডায়েল কৰি আপুনি এই কৃষকজনৰ লগত পোনপটীয়াভাৱে আপুনি কথা পাতিব পাৰিব আৰু বাকী সব ঠিকেই আছে বৰ্তমান আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰটো কৰি দিব খাটাংটো শ্বেয়াৰটো কৰিবই লাগিব আৰু লাইক কৰি দিব বাকী সব ঠিকে আছে বাই বাই টেক কেয়াৰ